কি হ'ব এই জীৱন ভূত কাৰ্ড আধাৰ কাৰ্ড নহ'লে वाह কি ফ্যান্টাস্টিক গাইছ কি হৈছে আৰু তহঁতৰ ছাৰ আপুনি ছাৰ যদুৱে বৰ ধুনীয়া গান এটা গাই দিলেও হয় নেকি বাৰু কচোন এতিয়া অসমত কি দিন চলি আছে ছাৰ এতিয়া অসমত কিছুমান বোৱাৰী আৰু শহুৱেকৰ মাজত প্ৰেমৰ দিন চলি আছে এইটো আকৌ কেনেকুৱা দিনো ছাৰ এইটো আপুনি গমেই নাপায় নি এইটো এতিয়া বৰ্তমান অসমত চলি থকা দিনেই হয় যদু তই কচোন তই ডাঙৰ হৈ কি কৰিবি ছাৰ বিয়া পাতিম হেৰৌ মূৰ্খ মা আৰু দেউতাৰ বাবে কি কৰিবি বোৱাৰী আনি দিম আৰু ছাৰ নালাগে বোপা তই একো ক'ব নালাগে তই চুপ থাক কণ্টিলৈ তই কচোন নৰেন্দ্ৰ মোদী কেতিয়া জন্ম হৈছিল ছাৰ নৰেন্দ্ৰ মোদী মোৰ দেউতা জন্ম হোৱাৰ আগত জন্ম হৈছিল তোক মই কোন চন সুধিছোঁ মোৰ দেউতাই নাজানে মই কেনেকৈ জানিম বাৰু ছাৰ মাৰ চিনি পাওঁ তই পাওঁ ছাৰ যেতিয়া ভাতখিনি সিজি যায় আৰু পানীখিনি কাঢ়ি দিয়ে তাকে ভাতৰ মা বুলি কয় তোক একোৱেই নুসুধোঁ মই মানে ছাৰ মই এইবাৰ ক্লাছত টপ হ'ব পাৰিম ন পাৰিবি বৰ ধুনীয়াকৈ পাৰিবি টিংকু তই কচোন সুপৰ্ণখা কাক বোলে লোকৰ জ্ঞানক চকলীয়া জানিকে সুপৰ্ণখা বুলি কয় মই অতত নে তহঁতক এইবোৰে পঢ়াইছোঁ ন মই প্ৰশ্ন এটা সুধিম উত্তৰটো কি ছাৰ প্ৰশ্নটোতো সোধক তাকেইতো উত্তৰটো কি ক প্ৰশ্নটো নক'লে উত্তৰটো কেনেকৈ ক'ম ছাৰ উত্তৰটো হৈছে এটা দিশ মাক্কা ছাৰে থৈ পৰা সেইটোৱে সুধি আছিলে মানে মানুহ চাপৰ আৰু ওখ কিয় হয় ছাৰ চাপৰ মানুহবোৰক ৰঙালাও খাই জন্ম দিয়ে সেইবাবে চাপৰ হয় আৰু ওখৰ মানুহবিলাকক জিকা খাই জন্ম দিয়ে সেইবাবে ওখ হয় কি খাটাৰা এনচাৰ ই ঠিকেই কৈছে বে